হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলো আজি গম পাইছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। কিন্তু ৰ'দটো অতি বেছি দিছে, তথাপি কোনো কথা নাই। ব'লক যাওঁ, এতিয়া গছৰ পুলিয়ে পাওঁ নে ফুলৰ পুলিয়ে পাওঁ বিচাৰি চাওঁ। গছৰ পুলিটো মানে ক'তনো পাম আৰু, দেউতাও গ'ল এফালে, এতিয়া বিচাৰি দিবলৈ নহয়, লাষ্টত গৈ ফুলৰ পুলি এটাই বোলো ৰুওঁ আৰু। এইটো ফুলৰ পুলি ৰুম মই, তাৰপিছত এতিয়া এয়া মানে ৰোৱা হৈয়ে আছে। মোৰ সকলো ফুল মানে মই যিহেতু ফুল ৰুওঁ, বহুত ভাল পাওঁ ফুল ৰুই, তাৰপিছত এইবোৰ মই ৰোৱা। তথাপিও 5 জুন বুলি সকলোৱে ৰুব লাগে, যিহেতু মই আজি স্কুল নগ'লোঁ, সেইটো কাৰণে বোলো ঘৰতে ৰুওঁ আৰু আপোনালোককো কৈছোঁ ৰুব এইটো ফুলটো। তাৰপিছত এইটো নয়নতৰা হয়, বগা বগা আছে দেখিছে, কিন্তু সাধাৰণতে নয়নতৰাবোৰ অকল গুলপীয়া হয়। এইটো ষ্টাইল আছে, এইটো মানে মৰহিয়ে গৈছে, ছিজন গ'ল।